আপুনি কেতিয়াবা ভাবিছেনে আপুনি জীৱনটো চলাইছে নে জীৱনেই আপোনাক চলাই আছে? কাৰণ ব্যস্ত মানুহৰ জীৱনত শান্তি নাথাকে। সকলোতে ব্যস্ত, সোনকালে উঠি ফোন, দিনটো কাম, ৰাতি ছ'চিয়েল মিডিয়া। কিন্তু প্ৰশ্নটো হ'ল আপুনি সুখী নে? আজিৰ যুগত মানুহে সময় নাই বুলি কয়, কিন্তু স্ক্ৰল কৰাৰ সময় থাকে। আপুনি লক্ষ্য কৰিছেনে? আগতে মানুহে সময় পাইছিল, এতিয়া মানুহে এক্সকিউজ পায়। মাক বাপেকৰ লগত কথা পতাৰ সময় নাই, বন্ধুৰ লগত বহি হাঁহিবলৈ সময় নাই। সঁচা কথা এটা শুনক, আপুনি ব্যস্ত নহয়, আপুনি প্ৰায়ৰিটি ভুল কৰি আছে। আপুনি যাক সময় দিয়ে সেইটোৱে আপোনাৰ জীৱন হয়। ফোন লৈ থাকিলে এই আপোনাৰ জীৱন হয়, কাম কৰি থাকিলে এই আপোনাৰ জীৱন হয়। কিন্তু যদি আপুনি নিজৰ বাবে সময় নিদিয়ে, আপোনাৰ জীৱনটো কেৱল ছাৰ্ভাইভ কৰি আছে। এতিয়া এটা কাম কৰক, আজিৰ পৰা দিনে 10 মিনিট নিজৰ লগত বহক, ফোন বন্ধ। মনত কি চলি আছে সেইটো ভাবক। আপুনি জানিব আপুনি কিমান ভিতৰৰ পৰা খালী হৈ আছে। শেষত এটা কথা মনত ৰাখিব, জীৱনটো দৌৰি থাকিবলৈ নহয়, অনুভৱ কৰিবলৈ। যদি আপুনি এতিয়াও নুবুজে, এদিন আপুনি সফল হ'ব, কিন্তু সুখী নহ'ব। সেয়া জীৱন নহয়, সেয়া কেৱল এক্সিষ্ট কৰা।